আপোনাৰ কথা কবই সমষ্টিৰ দুদৰালিটো দেবেৰাৰ পৰাৰ পৰা নকছাৰী দেবেৰাৰ পৰা জাতি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ যিটো দুদৰালিটো অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই দুদৰালিটো কি হৈ আছে দুদৰালিটো কি হৈছে মই মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতে মই নকৰা নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব 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 মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰি don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী আরে এখন স্যার কি ৰূপজ্যোতি কৰ্মী come to attack me ৰূপজ্যোতি কৰ্মী how dare you ৰূপজ্যোতি কৰ্মী কামটো আছিল ৰূপজ্যোতি কৰ্মী স্যার এইবিলাক কি শব্দ আহি আছে সব এক্সপ্লেইন কৰক স্যার মাননীয় উপাধ্যক্ষ মহোদয় তেখেতে অখালী মাননীয় উপাধ্যক্ষ মহোদয় এটো এক্সপ্লেইন হ'ব লাগিব উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব সদস্যসকলে পিএছঅ লৈ আহিব লাগিব নি হাউচৰ ভিতৰত মাৰিবলৈ খেদি আহিছে উপাধ্যক্ষ মহোদয় তাৰ ভিতৰত সদস্যসকলে সিকিউৰিটি লৈ আহিব লাগিব নেকি স্যার stupid মাৰিবলৈ খেদি আহিছে মাৰিবলৈ খেদি আহিছে হ'বই নোৱাৰে কি হ'ব হ'বই নোৱাৰে হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক গৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে এইটো স্যার অলপ স্যার আপুনি চুৱক স্যার এনেকে খেদি হোৱাটো নিয়ম নহয় স্যার সদস্যসকলে Please sit down. আমি এখন Please sit down. Please. ফটো কথা ক'ব আহিছে ৰূপজ্যোতি কৰ্মী ফটো কৰিব আহিছে Please sit down. কি নহ'ব কি নহ'ব I am standing. Please sit down. স্যার এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই স্যার আগত কথা ক'ব আহিছে Please sit down. কথা ক'ব আহিছে Please sit down. ৰূপজ্যোতি কৰ্মী Please sit down. যিবিলাক আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কোৱা হৈছে সেইবিলাক সকলো এক্সপান্স কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগে সকলো সদস্যই কোনো এগৰাকী সদস্যই কৈ থকা সময়ত এক মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো তোৰ ওপৰত কি একশ্যন ল'লে এই চেয়াৰৰ পৰা মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে মাৰিবলৈ জ্বলাইছে বলহাটো বেয়া কথা মাৰিবলৈ জ্বলাইছে প্লিজ প্লিজ ৰূপজ্যোতি কৰ্মী প্লিজ ৰূপজ্যোতি কৰ্মী বিহেভ ইয়োৰছেল্ফ অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় এক মিনিট নাই নাই চিৰিয়াছ মেটাৰ এনেকে এইটো মাৰিবলৈ মানুহ বিধানসভাত আহিব পাৰে নেকি ছাৰ মোৰ মাজত কি মাৰিব পাৰে নেকি উপাধ্যক্ষ মহোদয় মোৰ মাজত মোৰ কথা কোৱা মাজত কি ফটো কৰিব আহিছে আপোনালোকে কি ফটো কৰিব আহিছে তহঁতি ফটোৱা নেকি ৰূপজ্যোতি কৰ্মী তহঁতি ফটোৱা প্লিজ উপাধ্যক্ষ মহোদয় ফটোৱা চালা ৰূপজ্যোতি কৰ্মী আহিছ ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী প্লিজ তাৰ বাহিৰ কৰি দিয়ক কাৰোবাক কাৰোবাক স্যাৰ এনেকে স্যাৰ কেনেকে হ'ব স্যাৰ চিনিয়ৰ মেম্বাৰক ক'ব মাজত কেলে কবি মাজত তহঁতি কেলে কবি প্লিজ মাজত তহঁতি হৈ থকা নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কৰ্মী মই আৰু আপোনাক এড্ৰেছ কৰিব দিয়ক স্যাৰ আমি আপোনাক এনেকে নকৰোঁ স্যাৰ কেন্দ্ৰীয় ফালে এনেকে চাই নেকি স্যাৰ এই ফটোৱা ৰূপজ্যোতি কৰ্মী ফটোৱা কথা মোৰ লগত নকবি তাৰ মুখ চবৰে আছে সেই গতিকে সকলোৱে বেয়া কথাও ক'ব পাৰে ভাল কথাও ক'ব পাৰে সেইটো স্যাৰ বিশেষ অধিকাৰ নহয় কাৰোবাৰ বেয়া কথা কোৱাটো স্যাৰ মাজত তহঁতি কেলে কথা কবি ৰূপজ্যোতি কৰ্মী কেলে কবি ৰূপজ্যোতি কৰ্মী নেকি আপুনি কি কৰি আছে প্লিজ আপুনি কি কৰি আছে প্লিজ ছাৰ আপুনি কি কৰি আছে ভাল কথা বেয়া কথা সকলোৱে ক'ব পাৰে সকলোৱে বেয়া কথা জানে ভাল কথাও জানে সেই গতিকে স্যাৰ সদনত কি ক'ব লাগে সকলোৱে জানিব লাগে চিনিয়ৰ মেম্বাৰে এনেকে কয় নেকি স্যাৰ প্লিজ ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী will you listen to me or not উপাধ্যক্ষ মহোদয় এটলিষ্ট উপাধ্যক্ষ মহোদয় মই য'ত ত'ত কথা নকওঁ সদনৰ সদস্যৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ এই দায়িত্বটো সুচাৰুৰূপে পালন কৰক থেংক ইউ
ছাৰ এনেকে ছাৰ এনেকে আহিব নাপায় ছাৰ, খেদি আহিব ভিতৰ নিজৰ শ্বেয়াৰ বা যি কৈ থাকক ছাৰ। য়েছ No one should spoke his nose in other business. এইটো নহয়। কথাবিলাক অলপ শুনক। এতিয়া আমাৰ ইয়াত চেয়াৰমেন দিয়া হৈছে 4গৰাকীক। স্পীকাৰ ডেপুটি স্পীকাৰ যদি নবহে চেয়াৰমেনসকলক দি থয়। তেখেতসকলে লাৰ্ণিং প্ৰচেছ, তেখেতসকলে বহি থকাৰ কাৰণে সেইটো সময়ত যথাযোগ্য হেৰি এক্সপিৰিয়েঞ্চ নাই। আপোনালোকে সহায় কৰিব লাগে। আৰু এটা কথা, সদস্য কোনোবা এগৰাকী যদি সদস্যই কথা কৈ থাকে আপোনালোকে নোট কৰিব লাগে। আপোনালোকক যেতিয়া টাইম পাব সেইটো সময়ত কাউণ্টাৰ দিয়ক। কাজিয়াটো ক'ৰ পৰা আৰম্ভ হয় সেইটো কাৰণে হয়। আৰু এনেকুৱা ধৰণৰ কথা ৰূপজ্যোতি কুৰ্মী আপুনি কোনো সদস্যক তেনেকৈ চেলেঞ্জ কৰি যোৱাটো ঠিক নহয়। আৰু মই এক মিনিট ছাৰ, মই ৰ'ব, স্বীকাৰ এক কৰিছোঁ। মিনিট ৰ'ব, ছাৰ, এইটো মই এক স্বীকাৰ- মিনিট ৰ'ব। আপুনি তেনেকৈ নকৰিব, এইটো পৰম্পৰা নহয়। সদনৰ যিটো মৰ্যাদা সেইটো আপুনি বজাই ৰাখিব। আপোনালোকেও এইটো কাজিয়া কৰিবলৈ কাৰণে অহা নহয় আমি ইয়াত। এক মিনিট, এক মিনিট। ছাৰ, আপুনি কি কৈ আছে? যিজন মানুহে মাৰিবলৈ আহিছে আপুনি বুজাই আছে ছাৰ, আপোনালোকে আপুনি বুজাই আছে ছাৰ। আমি কথা ক'লে আপুনি এক্সপ্লেইন কৰি দিয়ে। যেতিয়া প্ৰম কৰি থাকে, ইৰিটেট কৰি থাকে, তেতিয়ালৈকে আপোনালোকে সংসদীয় প্ৰণালী ছাৰ আপুনি আমাক কথা ক'লে এক্সপ্লেইন কৰে। এক মিনিট ছাৰ, এতিয়ালৈকে মাৰিবলৈ অহা মানুহজনক আপুনি এক্সপ্লেইন কৰা নাই। এক মিনিট, মই তেখেতক ৱাৰ্ণিং দিছো, যাতে মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং প্লিজ, মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং ছাৰ। তেখেতক সতৰ্ক, আমাৰ লিডাৰ অফ দ্য অপজিশ্যনক ছাৰ কি কৈছিলে আপুনি নিজে দেখিছে। সতৰ্ক কৰি দিয়া হৈছে, মাৰিবলৈ আহিছে ছাৰ লিডাৰ অফ দ্য অপজিশ্যনক। প্লিজ অখিল ডাঙৰীয়া এইটো অতিৰঞ্জিত কৰি আছে। প্লিজ ছাৰ, শ্ৰদ্ধাৰ ডেপুটি স্পীকাৰ ছাৰ, মই সুন্দৰকৈ বক্তব্য দাঙি ধৰিছিলোঁ। আৰু মোৰ বক্তব্যৰ ৩য় নম্বৰ আছিলে আমাৰ সাহস পক্ষৰ। বিৰোধী পক্ষৰ তাৰ আগতে 3জনে বক্তব্য ৰাখিছিল। পেন কাগজ, মই কাৰো মাজত ইণ্টাৰাপ্ট কৰা নাই, কেলৈ এইটো ক'ব বুলি মই লিখি ৰাখিছোঁ তেনেকুৱা পইণ্টবোৰ। আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে, মাজত ইণ্টাৰাপ্ট কৰিব নালাগে, বিৰোধীক সুযোগ দিব লাগে ক'বলৈ, সেইখন ন্যূনতম জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল, ময়ো জানো। মই নোট কৰি ৰাখিছোঁ, মই মাজত ইণ্টাৰাপ্ট কাৰো কৰা নাই। আৰু মই নোট কৰি ৰাখি সেইসমূহ বিষয়ে কৈছোঁ, মই মাজতো ইণ্টাৰাপ্ট কৰা নাই আৰু মাজত ইণ্টাৰাপ্ট কৰিব নালাগিছিল। ডেপুটি স্পীকাৰ ছাৰ, মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ, মই এনেকৈ উঠি যাব নালাগিছিল। কিন্তু মোৰ মাজত এনেকৈ আপুনি নেক্সট টাইম তেনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল। নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে, নোট কৰি ৰাখক। তেনেকৈ আমাৰ আৰু সন্মানীয় বিধায়কসকলে ক'ব লগা আছে, তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয়, হয় ছাৰ, মই ক্ষমা বিচাৰিছোঁ। কণ্টিনিউ কৰক। হয় ছাৰ, মই 2 মিনিট মই ক'ব বিচাৰিম ছাৰ। আজি যদি আমি চাওঁ, আজি আহোম ৰজাদিনীয়া ধুদুৰালি, এই ধুদুৰালি আজি ঐতিহাসিক ধুদুৰালি। এই ধুদুৰালি আজি নিৰ্মাণ কাৰ্য খুব সুন্দৰৰূপে বালিঘাটৰ পৰা আৰম্ভ হৈছিলে। আমাৰ নাজিৰা সমষ্টি, আমকুৰি সমষ্টি আৰু মৰিয়নি সমষ্টি সংযোগী এইটো পথ। আৰু এই প্ৰথম ভাগত আবণ্টন হোৱা এই ৰাস্তাৰ কাম চলি আছিল, মাজত ৰৈ গ'ল। মই আশা ৰাখিছোঁ আপোনাৰ যোগেদি মই চৰকাৰক অনুৰোধ জনাম, এই পথটো অতি শীঘ্ৰে, প্ৰথম এজন কণ্ট্ৰেক্টৰে তেওঁ কাম কৰিব নোৱাৰিলে, তেওঁ কামটো ইতিমধ্যে পৰ্যায়ত কৰিলে। দ্বিতীয় এটা পৰ্যায়ত ইতিমধ্যে টেণ্ডাৰ 3জন মানুহে পাইছে। খুব কমটি সময়তে এই ধুদুৰালি নাজিৰা বালিঘাটৰ পৰা আমাৰ দেওৰপৰা চাৰিআলিলৈকে কাম আৰম্ভ কৰিবলৈ মই আহ্বান জনাইছোঁ। কিন্তু এইটো আনন্দ তথা মই গৌৰৱেৰে কওঁ, এনেকে মানুহ মাৰিবলৈ অহাৰ পাছত যদি এইটো একশ্যন নলয়, মই 10 মিনিটৰ কাৰণে সদন ত্যাগ কৰিছোঁ ছাৰ। মই 10 মিনিটৰ কাৰণে সদন ত্যাগ কৰিছোঁ, 10 মিনিটৰ কাৰণে মই সদন ত্যাগ কৰিছোঁ। মাৰিবলৈ অহাৰ পাছত যদি ছাৰ আপুনি এইটো কৰে, ভৱিষ্যতে এখন বিধানসভা কেতিয়াও হৈ নাথাকে ছাৰ। মানুহ মাৰিবলৈ আহিছে ইয়ালৈ, মানুহ একদম অসভ্য ব্যৱহাৰ কৰিছে ছাৰ। তাৰপিছত যদি আপুনি একো নকৰে, আমি 10 মিনিটৰ কাৰণে আমি সদন ত্যাগ কৰিছোঁ। আমি লাজ পাইছোঁ, আমি ছাৰ লাজ পাইছোঁ।